আছো বৰ্তমান বাথৰুমৰ ভিতৰত মইতো মোৰ এই আঙুলিটো চাওক পুৰা কাটি সো গাইজ তো মই গৈ আছো কলেজৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছো মানে কলেজৰ ডেছত পুৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছো আজি প্ৰায় 4 মাহৰ পাছত মই গৈ আছো কলেজলৈ আৰু কলেজলৈ যোৱা মেইন কাৰণটো হৈছে আজি দি আছে ফৰ্ম মানে ৰেজিষ্ট্ৰেচন আমাৰ যোনটো ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা হ'ব সেই ৰেজিষ্ট্ৰেচনৰ বাবে ফৰ্ম দি আছে আৰু মই আনিব গৈ আছো ফৰ্ম কালিলৈ আছে লাষ্ট ডেট সেই কাৰণে মই ভাবিছো আজি ফৰ্মখন লৈ আহোঁ আৰু কালি দি দিব লাগিব জমা তো মানে কি কম মই সব কাম লাষ্ট ডেটতে কৰোঁ মই সব লেট গাড়ী মানে মই সব কামত লেট গাড়ী আৰু এই ভিডিঅ'টো আজি পুৰা ঘৰৰ পৰা আৰম্ভ কৰিছোঁ দিয়ক ৰ'ব আৰু এটা বস্তু দেখাই দিওঁ মোৰ এই আঙুলিটো চাওক পুৰা কাটি অৱস্থা বেয়া হৈ গ'ল চাওক দুটা চিলনি পৰিছে কাটি পুৰা বেগ চেক ৰেডি কৰি ল'লোঁ বেগত বিশেষ একো নাই দিয়ক এইটো হৈছে ফাইল যোনটো মানে এইটো কলেজৰ ডকুমেণ্টবিলাক আছে আৰু এখন বহি পৰি আছে বহিখনত একোৱেই নাই চাওক মানে আৰু কলেজত পঢ়িব নাযাওঁ আৰু মোৰ এই RXখন লৈয়ে যাম দিয়ক কলেজ অ'কে সো গাইজ বেছি দূৰ নাই আৰু পালোহিয়ে কলেজ কাৰণ আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় প্ৰায় 1.5 কিলোমিটাৰমান হ'ব তো আৰে চাওক মই পুৰা হাত এৰি আহি আছোঁ পুৰা আৰু ফাইনেলি পালোহি দিয়ক কলেজ এইখনেই আমাৰ কলেজ এইটো আমাৰ কলেজৰ মেইন গেট চাওক আৰু ইয়াতে মোৰ RXখন পাৰ্কিং কৰি দিলোঁ সো গাইজ তো মই কলেজ আহি পাই গ'লোঁ আৰু মই আছোঁ বৰ্তমান বাথৰুমৰ ভিতৰত বাহিৰত মই তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিম কাৰণ আজি ল'ৰা ছোৱালী বহুত আছে কলেজত তো মই যিমানখিনি যেনেকৈ পাৰোঁ মই আপোনালোকক দেখাম আৰু মই জল্দি ফৰ্মখন ল'ব লাগে তো আৰু মই তেনেকৈ কথা কৈ যেনেকৈ মই এতিয়া মোবাইলটো উলিয়াই কথা কৈ আছোঁ মই তেনেকৈ কথাও ক'ব নোৱাৰিম কাৰণ মোবাইল যেতিয়া এনেকৈ দেখে প্ৰিন্সিপালে লৈ যাবগৈ আৰু লৈ যোৱাৰ পাছত 500 টকা ফাইন দি আকৌ মোবাইল উলিয়াব লাগিব তো সেইকাৰণে ভাবিছোঁ মই নৰ্মেলি মনে যেনেকৈ পাৰোঁ ভিডিঅ' কৰিম অলপ শ্বৰ্টকৈ আৰু এইটো হৈছে আমাৰ কলেজৰ ভিতৰৰ পৰিৱেশ ফৰ্ম লোৱা জেগাত ভিৰ চাওক না যিটো দেখিছোঁ আজি ফৰ্ম লোৱা নহ'ব আৰু অ'কে সো গাইজ তো মানে কথাটো হ'ল এনেকুৱা মই আছোঁ এতিয়া কলেজৰ এটা ৰুম এটাত মানে সেইটো চাওক অকলশৰীয়া ৰুম এটাত মই বহি আছোঁ আৰু মই গৈছিলোঁ ফৰ্ম ল'বলৈ কিন্তু ফৰ্ম আজি মই ল'ব নোৱাৰিম মানে মই ল'ব পাৰিম কিন্তু বহুত বেছি ভিৰ মই আপোনালোকক দেখাইছোঁ ভিডিঅ' ক্লিপটোত মই আহিব লাগিছিল ৰাতিপুৱাই বহুত সোনকালে মানে ৰাতিপুৱা প্ৰায় 9টামান বজাতে মই আহিব লাগিছিল মই আহিছোঁ এতিয়া কেইটাত প্ৰায় 1টা বাজিছে মানে ভাবিছোঁ এতিয়া মই ঘৰত যাই দিওঁ কালিলৈ পূৰা পইচা পাতি লৈ একেবাৰে কালিৰ পূৰা সোনকালে আহি কামটো পূৰা ক্লিয়াৰ কৰি দিম আৰু কলেজৰ পূৰা মই ভালকৈ ভিডিঅ'টো আপোনালোকক দেখাব পৰা নাই কাৰণ কি ক'ম বহুত বেছি মানুহ মই ভিডিঅ' কৰিবলৈ অলপতো লাজো লাগে আৰু মন বেয়া কৰি কলেজৰ পৰা ওলাই দিলোঁ কাৰণ যিটো কামত আহিছিলোঁ সেই কামটো নহ'ল না আমাৰ কলেজৰ 200 মিটাৰমান দূৰত এখন ধাবা আছে জুপিটাৰা ধাবা তাত ভাবিছোঁ যে পৰঠা খাই লওঁ এইখনেই হৈছে জুপিটাৰা ধাবা চাওক ওপৰত কি ধুনীয়াকৈ লিখা আছে পানী অলপ খাই লওঁ ৰখক বহুত বেছি পানী পিয়া লাগিছে সো গাইজ তো ফাইনেলি বহি ল'লোঁ জুপিটাৰা ধাবাত তো বহুত বেছি ভাল লাগিছে ধাবাখনৰ ভিতৰত আজি মই প্ৰথম আহিছোঁ এই ধাবাখনৰ ভিতৰত আৰু শুনিছোঁ যে জুপিটাৰা ধাবাত তৰকা ৰুটি বহুত বেছি ফেমাছ হয় সেইকাৰণে ভাবিছোঁ তৰকা ৰুটিকে খাই দিওঁ আৰু চাওক মোৰ আগত কি আছে এয়া তৰকা ৰুটি তো খাই দিলোঁ দিয়ক পুৰা তৰকা ৰুটি খাই পুৰা পেট ভৰি গ'ল দিয়ক আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ so guys I hope to enjoy this video make sure you subscribe my YouTube channel and see you guys in the next video stay sexy baby please subscribe guys